সো এটা নতুন ভিডিও। আজিৰ ভিডিওটো 10টা প্ৰশ্ন উত্তৰ হৈ আছে। তো আপুনি চাইখিনি কমেণ্টত জনাব যে আপোনাৰ কিমানটা শুদ্ধ হ'ল। তাহক ভিডিওটো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হ'ল হোৱাট পাৰ্চেণ্টেজ অফ টোটাল এৰিয়া অফ আছাম ইজ আণ্ডাৰ ফৰেষ্ট। অসমত কিমান শতাংশ বন আছে? তো এই প্ৰশ্নটোৰ উত্তৰ হ'ব অপশ্যন বি 34%। দ্বিতীয় প্ৰশ্নটো হ'ল ইন উইচ ইয়াৰ আছামিজ ৱাজ এডপ্টেড এজ দ্য অফিচিয়েল লেংগুৱেজ অফ আছাম। অসমত কিমান চনত আছামিজ লেংগুৱেজ গ্ৰহণ কৰা হৈছিল? এই প্ৰশ্নটোৰ উত্তৰ হ'ব অপশ্যন বি 1916। In which year Tocqueville Tea Research Institute was established? Tocqueville Tea Research টো কেতিয়া এষ্টাব্লিছ কৰা হৈছিল? এই প্ৰশ্নটোৰ উত্তৰ হ'ব অপশ্যন চি 1911 চনত। In India, the Brahmaputra river is almost। এই প্ৰশ্নটোৰ উত্তৰ হ'ব অপশ্যন এ 900 কিলোমিটাৰ। Which of the following north-eastern states share the shortest boundary with Assam? এই প্ৰশ্নটোৰ উত্তৰ হ'ব অপশ্যন বি ত্ৰিপুৰা। In which year the Tea Action Center in Guwahati was established? Answer option C 1917. Amchang Wildlife Sanctuary is located in which of the following district of Assam? Answer option A Kamrup Metro. Which district of Assam has the highest number of tea gardens? Answer option B Dibrugarh. Which of the following district of Assam has the lowest literacy rate? Answer option B Dhubri. In which of the following year tea was discovered in Assam? অসমত কিমান চনত চাহৰ খোজ হৈছিল? এই প্ৰশ্নটোৰ উত্তৰ হ'ব অপশ্যন এ 1823 চনত। আজিৰ ভিডিঅ'টো ইমানেই আছিল। যে আপোনাক ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে আমাৰ ভিডিঅ'টোখন লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থাকিব। তেনেহ'লে আপোনাক এনে ধৰণৰ ভিডিঅ' পাই থাকিবা।